তুমি মই এদিন জানা কাজিয়া লাগিমে তাতে চৰ থাকিব তাতে ঘোঁচা থাকিব তাতে আমাৰ ওচৰ খুৰীয়ে জুমি জুমি চাই থাকিব বন্ধুসকল আগতে মই পেণ্ট চাৰ্ট ধুব নাজানিছিলোঁ তাৰ পাছত মই বিয়া কৰিলোঁ এতিয়া মই মেখেলা চাদৰ শাৰী ব্লাউজ সকলো ধুব পাৰোঁ বন্ধুসকল আপোনালোকক সুধিছোঁহে দেই যিসকলে পুলিচৰ চাকৰি নাপায় তেওঁলোকে বাৰু প্ৰাইভেট থানা খুলিব পাৰিবনে ঐ টিংকু তই ক'ৰবাত যাবি নেকি নতুন কাপোৰ পিন্ধি আছ যে অলপ আগতে নিউজ চাই আছিলোঁ তাত ক'লে আহক পোনপ্ৰথমে আপোনাক ঘটনাস্থলীলৈ লৈ যাওঁ কাপোৰ পিন্ধি বহি আছোঁ এতিয়ালৈকে নিবলৈ অহাই নাই টাইটানিকৰ আধা যেতিয়া পানীৰ তলত ডুবি আছিল তেতিয়া তাত কাৰেণ্ট আছিল আৰু আমাৰ ইয়াত দুটোপালমান বৰষুণ মাটিত পৰা আগে আগে সকলো অন্ধকাৰ হৈ যায় ঐ ৰিংকু কালি বৰ আচৰিত ঘটনা এটা হ'ল নহয় তোৰ আকৌ কি ঘটনা হ'ল কচোন কালি হোটেল এখনত সোমায়ে দেখিলোঁ তাত গোটেইবিলাক ল'ৰা ছোৱালী জোৰ জোৰ হৈ বহি আছে বহিবলৈ জেগাই নাছিল মই এতিয়া কি কৰোঁ ভাবি থাকোঁতেই মনলৈ এটা আইডিয়া আহিল পকেটৰ পৰা মোবাইলটো উলিয়ালোঁ আৰু সকলোৱে শুনাকৈ ক'লোঁ ঐ ক'ত আছ ভাই তোৰ গাৰ্লফ্ৰেণ্ডে বেলেগৰ লগত হোটেলত বহি লিলিমাই কৰি আছে সোনকালে আহ মা কচম কি চমৎকাৰ বে 7জনীমান ছোৱালী তাৰ পৰা নাইকিয়া হৈ গ'ল ঐ ৰিংকু তই কচোন কবি কেই প্ৰকাৰৰ আৰু কি কি ছাৰ কবি 3 প্ৰকাৰৰ আৰু সেই 3বিধ হ'ল যিবোৰ কবিয়ে ফুল টাইম কবিতা লিখে তেওঁলোকক ফুল কবি বোলে যিবোৰ কবিয়ে কেৱল বন্ধৰ দিনত কবিতা লিখে তেওঁলোকক বন্ধাকবি বোলে যিবোৰ কবিয়ে আগতে কবিতা লিখিছিল কিন্তু আজিকালি নিলিখে তেওঁলোকক ওলকবি বা ওলকবি বোলে আৰে ভাই গাৰ্লফ্ৰেণ্ডৰ পৰা 10-15 হাজাৰ ধাৰলৈ লৈ ল ব্ৰেকআপ দিয়াৰ আগত তাই 10 বাৰ ভাবিব ঐ তহঁতি ইয়াত কি কৰি আছ পাৰ্কত এইদৰে ল'ৰা ছোৱালী বহি থকা নিষেধ ছাৰ আমি দুয়ো বিবাহিত তেনেহ'লে ঘৰত গৈ বহক ছাৰ কিন্তু এওঁৰ গিৰিয়েকে নামানে ৰিংকি তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ কি কথা কোৱা আই লাভ ইউ কিন্তু মই দেখোন তোমাক দাদাৰ দৰে ভাবোঁ তাৰ উপৰি মোৰ বয়ফ্ৰেণ্ড আছে তাৰ মানে তুমি মোৰ ভণ্টিৰ নিচিনা একদম মোক তোমাৰ ভণ্টিৰ নিচিনা ভাবিবা ভণ্টি তই ইমান সাহস ক'ত পালি এই বয়সত প্ৰেম কৰাৰ আৰু নীলাজ হৈ দাদাক ক'বলৈ আহিছ যে মোৰ বয়ফ্ৰেণ্ড আছে তোক আজি নেৰিছোঁ বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই